নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আপোনালোকে গমেই পাইছে কেইদিনমান আগতে অসমত পূৰা বানপানী হৈছিল, অল অসম। তো সেই বানপানী উপলক্ষে মই কিছুমান ময়ো ভিডিঅ' বনাইছিলোঁ, কিন্তু আপলোড দিয়া নাই ইউটিউবত। তো তেতিয়া সময়ত কাৰেণ্টৰ বহুত বেছি প্ৰব্লেম হৈছিল। তো এতিয়া চাওক ভিডিঅ'টো। আপোনালোকে চাওক, পানী মানে ঘৰৰ ভিতৰত সোমাই গৈছে। আপোনালোকে চাওক, ঘৰৰ ভিতৰত পানী সোমাই গৈছে। চাওক, ঘৰৰ মানুহখিনি নাই, ঘৰৰ মানুহখিনি চব ঘৰৰ মানুহখিনি নহয়, এইখিনি গাঁৱৰ মানুহখিনি নাই, গোটেইখিনি মানুহ মানে ওখ ঠাই লৈ গৈছে। স্কুলত বালিজানা বুলি সিফালে গৈছে। তো আপোনালোকে চাওক, কি ক'ম এনেকুৱা পৰিস্থিতি, কি ক'ম। যদি এইটো ভিডিঅ' চৰকাৰৰ তৰফৰ পৰা কোনোবাই চৰকাৰৰ মানুহে চাই আছে, প্লিজ আপোনালোকে আহক, এইখিনি মানুহখিনি সহায় কৰক প্লিজ। চাওক মানে পুৰা পানী বাঢ়ি আছে বৰ্তমান, আৰু 2 ঘণ্টামান এনেকুৱা যদি পানী বাঢ়ি থাকে ন, ইমান ধাৰ পৰিছে এইখিনি। চাওক, আপোনালোকক দেখাই আছোঁ, ইমানে ধাৰ। তো এইটো ঘৰ কি থাকিব আপোনালোকে ভাবক। চাওক, এইটো এটা দোকান হয়, দোকান ঘৰ হয়। দোকানৰ ঘৰৰ অৱস্থা চাওক, বুজিলে? এইফালে চাওক কেনেকুৱা পানী যাই আছে। আপোনালোকৰ এটা ঘৰ দেখাবলৈ চেষ্টা কৰি আছোঁ। ঘৰ চাওক, এইটো গোহালি হয়। চাওক ঘৰৰ অৱস্থা, মানুহখিনি নাই, গোটেইখিনি পালাইছে। এইটো ঘৰ তো পানী পূৰা বাঢ়ি আছে ন, পানী যদি বাঢ়ে পানী সোমাই যাব ভিতৰত, বুজি পাইছেনে? ইফালে চাওক, এয়া এটা খৰচা। ঘৰৰ মানুহখিনি নাই, ঘৰৰ মানুহখিনি চব পালাইছে, বেলেগ জেগাত ওখ ঠাইত দিছে। তো আপোনালোকক মই আৰু দেখাই আছোঁ, এইটো মেইন ৰাস্তা হয়, মেইন। তো চিধা গ'লে আমি চিধা যাওঁ, কিন্তু বাইচা যদি সিফালে যাওঁ, ক'ৰবাত নালাত যাম, খালত যাম আৰু। চাই থাকক আপোনালোকক মই ভিডিঅ'টো, মানে পানী বাঢ়ি আছে, মানে কি চাই ক'ম। থাকক ভিডিঅ'টো। দেখা দেখ কৰি পানী বাঢ়ি আছে, মানে কি ক'ম। প্ৰতিজন ঘৰৰ ভিতৰত পানী সোমাইছে, মানে আপোনালোকে দেখাই আছে। আপোনালোকে পূৰা ভালকৈ ভিডিঅ'টো চাই থাকক, আপোনালোকে বুজি পাই থাকিব। আইতা চা, 1 ভৰি পানী, চাওক 1 ভৰি। তো এনেকৈ আৰু মানে এইটো মেইন ৰাস্তা ন, মেইন ৰাস্তাৰ পৰা এইফালে এনেকৈ মানে চবে এনেকৈ দিছে যেন ভিতৰত পানীখন নোসোমায়, বুজি পাইছেনে? উপায়তো নাই, তথাপি পানী সোমাবই। এইটো সোমাবই, পানীক ৰখি ৰাখিব নোৱাৰে, কোনেও নোৱাৰে, পানী সোমাবই। এইটো হ'ল মেইন ৰাস্তা। চাওক, মই এইটো ঘৰ আপোনালোকক দেখাই আছোঁ। চাওক কেনেকুৱা অৱস্থা হৈছে, মানে চাওক ঘৰত পানী সোমাই যায়। মই ভিতৰত নাযাওঁ, দূৰৰ পৰা জুম কৰি দেখাই আছোঁ। চাওক দেখিছেনে? এয়া মানে একেবাৰে অৱস্থা চেছ, দেখিছে? ধাৰ গেছে, আপোনালোকে নিজে ভাবক, ইমান ধাৰ, ইমান পানী হৈছে। মানে আপোনালোকে আহক প্লিজ, সহায় কৰক প্লিজ। ঘৰ চাওক, ইফালে পূৰা সোমাই গৈছে পানীটো বাঢ়ি। চাওক, মই জুম কৰি অলপ দেখাই আছোঁ। চাওক কেনেকৈ গৈছে ইয়াত। তো প্লিজ আপোনালোকে আহক, এইখিনি মানুহখিনি সহায় কৰক। মানে এইখিনি মানুহখিনি চৰকাৰৰ তৰফৰ পৰা ইমান এটা সহায় নাপায়। তো মই এই ভিডিঅ'ৰ জৰিয়তে যেন মই কিছু সহায় কৰিব পাৰোঁ, যে মানুহে ধাৰ চাওক, মানে আমি যাবলৈ সাহস কৰা নাই। ঘৰকেইটা মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক এয়া, মই আৰু পিছৰখিনি মানুহখিনি লাহে লাহে যাবি। চাওক এয়া আমান ধাৰ এইখন।
এইখন বাৰী চাওক, এইখন বাৰীত মানে ভিতৰত পানী সোমাইছে, কিবা কিবি খেতি কৰিছিল, শাক কিবা কিবি মানে চেচ, চব বৰবাদ হ'ল, বৰবাদ। জুম কৰি দেখাই আছোঁ চাওক, আপোনালোকে নিজে চাওক, বৰবাদ হ'ল।